বন্ধুসকল, আজি আপোনালোকক মই দেখাব বিচাৰিছোঁ যিটো আহোমসকলৰ অতিকৈ জনপ্ৰিয় আৰু খুব গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকটো আমাৰ আহোমসকলৰ অনুষ্ঠানত বা ঘৰতে হওক বা আপোনাৰ মৃতকৰ উপৰিপুৰুষৰ মৃতকৰ সকামতে হওক, বিহুৱে সংক্ৰান্তিয়ে হওক, আমাৰ যিটো খুব গুৰুত্বপূৰ্ণ আমাৰ যিটো গাহৰি মাংস আৰু সান্দহগুড়িৰ যিটো ব্যঞ্জন, এই ব্যঞ্জনটো তৈয়াৰ কৰিব যাওঁতে বা ইয়াক বনাব যাওঁতে কি ধৰণৰ আমাক উপকৰণৰ প্ৰয়োজন হয়, গতিকে সেই উপকৰণখিনি আপোনালোকক মই দেখাব বিচাৰিছোঁ। এয়া চাওক, আমি ধুনীয়াকৈ সৰু সৰুকৈ আমি গাহৰি মাংস পিচকৈ আমি কাটি লৈছোঁ। আমি পিঁয়াজ ধুনীয়াকৈ অলপ কাটি লৈছোঁ। আমাৰ তাৰ লগতে আছে আপোনাৰ ধুনীয়াকৈ তেজপাত, এইটো নগা ধনিয়া, ইয়াক মান ধনিয়া বুলি কোৱা যায়। ইয়াত আমি লৈছোঁ 1 বাতি আমি সান্দহগুড়ি আৰু হালধি, নিমখ। তাৰপিছত আপোনালোকে চাব, এয়া 5 ফুৰণ মছলা, আদা, নহৰু, আপোনাৰ জলকীয়া আৰু গোলমৰিচ। এই গোলমৰিচ গোটেই উপকৰণখিনি আমি মই গোটাই লৈছোঁ, সাজু কৰি ৰাখিছোঁ। প্লাছ আপুনি পিচকৈ এই মাংস আমি গাহৰি মাংস আমি কাটি লৈছোঁ। ইয়াত 1 কেজি গাহৰি মাংসৰ কাৰণে আমি 1 বাতি আচলতে এই সান্দহগুড়ি আমি লৈছোঁ। গতিকে এইখিনি উপকৰণৰ সংমিশ্ৰণ ঘটাই আমি কি ধৰণে আমি এই উপকৰণটো আমি প্ৰস্তুত কৰোঁ, গতিকে আপোনালোকক দেখাব বিচাৰিছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু এনেধৰণৰ উপকৰণ আমাৰ আহোমসকলৰ প্ৰায় মানুহৰ ঘৰত আচলতে এইটো খুব গুৰুত্বপূৰ্ণ আৰু খুব এইটো প্ৰয়োজন হয়। গতিকে আমাৰ দৰ্শক বন্ধুসকলে প্ৰায় সকলো দৰ্শক বন্ধুৱে এইটো নাজানে যে আমাৰ কি ধৰণে সান্দহগুড়ি আৰু গাহৰি মাংস শাকটো ব্যঞ্জনটো বনায়। এই ব্যঞ্জনটো আপোনালোকে অকল নাভাবিব যে এইটো সকামত বা আমাৰ নীতি নিয়মত পৰম্পৰাগতভাৱে দিবই লাগে, তেনেকুৱা কথাও নহয়। ইয়াক আপোনালোকে ব্যঞ্জন হিচাপেও ব্যৱহাৰ কৰে আৰু ইচ্ছা কৰিলে ইয়াক আপোনালোকে লঘু আহাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। গতিকে আহকচোন বন্ধুসকল, আমি এই ব্যঞ্জনটো বনাবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। এয়া বন্ধুসকল, আমাৰ মাংসটো ধুনীয়াকৈ আমি উতলাই ভাজি খুজি আমি গৰম পানী ধুনীয়াকৈ উতলাই আমি ঠিক ঠাক কৰি লৈছোঁ। মাংসটো ধুনীয়াকৈ সিজি গৈছে আৰু ই ধুনীয়াকৈ উতলি আছে, ধুনীয়া চেন মাৰিছে আৰু ধুনীয়া গোন্ধ হৈছে। গতিকে ইয়াৰ পিছতে আমি কি কৰিম, আমি নগা ধনিয়া অলপ এই উতলি থকা পানীখিনিতে আমি দি দিম মাংসখিনিত। ঠিক আছে, এই ধুনীয়াকৈ আমি মাংসখিনিত নগা ধনিয়া বা মান ধনিয়া আমি এতিয়া দি আছোঁ। এই চাওক, মান ধনিয়া আমি দিলোঁ। ইয়াৰ পিছতে আমি কি কৰিম, এয়া দেখিছে আপোনালোকে সান্দহগুড়ি। এই সান্দহগুড়ি আমি ধুনীয়াকৈ এনেকৈ ছটিয়াই দিম। সান্দহগুড়ি আমি ছটিয়াই দিছোঁ। এইখিনি কয় সান্দহগুড়ি। এইটো আমাৰ পৰম্পৰাত মৃতকৰ
বা অন্যান্য সকাম নিকামত এই ব্যঞ্জনটোৰ প্ৰয়োজন হয়। এই ব্যঞ্জনটো অকল ব্যঞ্জন বুলি নহয়, ইয়াক আপোনালোকে ব্যঞ্জন হিচাপেও খাব পাৰে আৰু ইয়াক লঘু আহাৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰিব পাৰে। গতিকে আমি আপোনালোকক দেখালোঁ যে আমাৰ এই সান্দহগুড়ি অৰ্থাৎ সান্দহগুড়ি শাকটো গাহৰি মাংসৰ লগত আমি কি ধৰণে বনাওঁ, কি ধৰণে আমাৰ সমাজত এই ব্যঞ্জনটো আচলতে প্ৰচলিত হৈছে, প্ৰচলিত অতীতৰ পৰা আমাৰ হৈ আহিছে। গতিকে সেই বিষয়ে আপোনালোকক আমি দেখালোঁ। গতিকে এই ধৰণে আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে সান্দহগুড়ি বুলি নহয়, কেঁচা পিঠা লৈও আপোনালোকে ধুনীয়াকৈ এই ধৰণে সুগন্ধিযুক্ত আৰু আমাৰ পৰম্পৰা অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ আপোন চেনেহৰ এই আচলতে ব্যঞ্জনটো আপোনালোকে খাব পাৰে, বনাব পাৰে আৰু খাই আপোনালোকে জুতি ল'ব পাৰে। আৰু এইটো আমাৰ অতীতৰ পৰা চলি অহা এই যিটো আপোনাৰ ব্যঞ্জন, এইটো আমি আজি গাহৰি মাংসৰ লগত আপোনালোকক বনাই দেখালোঁ। পৰৱৰ্তী আপোনালোকৰ ভিডিঅ'ত আমি আমাৰ কুকুৰা মাংস, হাঁহ মাংসত কি ধৰণে এনেধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয় সেইখিনিও আপোনালোকক আমি কেতিয়াবা সময় সুবিধা পালে, সুযোগ পালে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল চাই থাকিব যে এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ হ'লে আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকৰ কমেণ্ট, আপোনালোকে দিয়া প্ৰেৰণাই মোক অদূৰ ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' বনাবলৈ মোক অনুপ্ৰেৰণা যোগাব। গতিকে আপোনালোকে আমি শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। অলপ পিছতে আমাৰ এই চব্জিকণ, এই আপোনাৰ সান্দহৰ এই চব্জিকণ আমি নমাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক আমি একবাৰ আপোনালোকক টেষ্ট কৰি এটা পৰীক্ষা কৰি আপোনালোকক দেখাম যে কি ধৰণৰ আমাৰ এই ব্যঞ্জনটো খাবলৈ কেনেধৰণৰ হয়, কেনেধৰণৰ লাগে। এই চাওক, আমাৰ এই ভাজি আমাৰ তৈয়াৰ হৈ গৈছে আৰু ইয়াক আমি আচলতে গেছতো আমি বনাব পাৰিলোঁ হয়, কিন্তু আমি ইয়াক গেছত বনোৱা নাই, এই খৰিৰ চৌকাতহে আমি বনাইছোঁ। গতিকে গেছতকৈ খৰিৰ চৌকাত বনালে ইয়াৰ সোৱাদটো, ইয়াৰ জুতিটো খুব সুন্দৰ হয় আৰু খাবলৈ খুব ভাল লাগে। আৰু এনেধৰণৰ আচলতে উপকৰণে আমাৰ কি হৈছে, সমাজ ব্যৱস্থাটোৰ লগতে আমাৰ অতীতৰ পৰা আমাৰ এইটো আমাৰ চলি আহিছে। গতিকে আপোনালোকক আজি দেখালোঁ। যিসকলে নাজানে গতিকে তেখেতসকলক আমি সান্দহগুড়িৰ লগত গাহৰি মাংস কি ধৰণে তৰকাৰী বনোৱা হয়, ব্যঞ্জন বনোৱা হয়, গতিকে সেইটো আপোনালোকক দেখালোঁ। গতিকে আপোনালোকে যদি খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ এই ধৰণে বনাব পাৰে, আপোনালোকে খাব পাৰে, অতিথিকো আপোনালোকে আপ্যায়ন কৰিব পাৰে। এইটো অকল ব্যঞ্জন বা তৰকাৰী হিচাপে নহয়, ইয়াক আপোনালোকে লঘু আহাৰ হিচাপে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে খাব পাৰে। গতিকে আহকচোন আমি বন্ধুসকল একবাৰ ইয়াক আমি টেষ্ট কৰি চাওঁ। বন্ধুসকল, আমি এই গাহৰি মাংস আৰু সান্দহগুড়ি ভাজি যিটো ব্যঞ্জন আমি ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি ল'লোঁ। এতিয়া আমি অলপ টেষ্ট কৰি ল'ম। আৰু এটা বন্ধুসকল, মই আগৰকেইটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে মই ছাইমদ তৈয়াৰ কৰোঁ আৰু ছাইমদৰ লগত কি ধৰণে জুতি ল'ব লাগে, গতিকে সেইখিনিও আপোনালোকক মই ক'ম বুলি কৈছিলোঁ। আজি মই ধুনীয়াকৈ এই গিলাচ মই ছাইমদ লৈ লৈছোঁ। তাৰপিছতে আপোনালোকে চাওক, এয়া ধুনীয়া গাহৰি মাংস ভাজি একদম সুগন্ধিৰে ৰৈ বৈ গৈছে আৰু ইমান ধুনীয়া গোন্ধ। আপোনালোকে নিশ্চয় আপোনালোকে বনাই খাব, খুব ভাল পাব, খুব সুন্দৰ পাব। এইটো এটা খুব ধুনীয়া ব্যঞ্জন আৰু আমাৰ এইটো খুব ধুনীয়া এটা চব্জি বুলি কয় কোনোবাই, বা আমি ব্যঞ্জন বুলি কওঁ, বা কোনোবাই ইয়াক লঘু আহাৰ বুলিও ক'ব পাৰে। খুব ধুনীয়াকৈ বনাইছোঁ, খুব ধুনীয়া গোন্ধ হৈছে, আপোনালোকে এবাৰ খাই চাব। কিন্তু বন্ধুসকল, আপোনালোকে এইখিনিতে এটা মই কথা ক'ব বিচাৰিছোঁ যে আজি এই ৰাতি এই ভিডিঅ'টো মই বনাইছোঁ, আজি ৰাতিহে মাংস ভাজি সৈতে এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে ইয়াৰ যিটো পোহৰৰ কোৱালিটি বা ভিডিঅ'টোৰ কোৱালিটি অলপ ইফাল সিফাল হ'ব পাৰে, যে আপোনালোকে হয়তো বিশেষ
ভাৱে আমোদ আপোনালোকে লাভ নকৰিব পাৰে, তথাপিতো আপোনালোকে চাব আৰু অনাগত দিনত বা ভৱিষ্যতে যে আপোনালোকে এনেধৰণৰ গাহৰি মাংস আৰু সান্দহগুড়ি আৰু পিঠাগুড়িৰ সৈতে আপোনালোকে খাবলৈ চেষ্টা কৰিব। খুব ধুনীয়া লাগিব, খুব ভাল লাগিব। তেতিয়াহ'লে বন্ধুসকল আহকচোন মই চাওঁ, এক পিচ মই টেষ্ট কৰি চাইছোঁ কি ধৰণৰ চব্জিকণ হৈছে। আহক। মস্তি, বহুত সোৱাদ, বহুত মস্তি। আপোনালোকে টেষ্ট কৰি চাব, ভাল লাগিব। এনেধৰণৰ ব্যঞ্জন, এনেধৰণৰ উপকৰণে যদি আমি খাওঁ, আলহী অতিথিক আমি আপ্যায়ন কৰোঁ, নিশ্চিতভাৱে খুব সুন্দৰ পাব, খুব ভাল পাব। গতিকে আপোনালোকেও এনেধৰণৰ ব্যঞ্জন, আহোমসকলৰ এনেধৰণৰ পৰম্পৰাগত খুব গুৰুত্বপূৰ্ণ আৰু খুব প্ৰয়োজনীয় এই উপকৰণবিধ, এই ব্যঞ্জনবিধ আপোনালোকে বনাই খাবলৈ চেষ্টা কৰিব, নিশ্চিতভাৱে ভাল পাব। বন্ধুসকল, মই ইমানতে মই ভিডিঅ'টো সামৰি মাৰিব বিচাৰিছোঁ, দীঘলীয়া মই নকৰোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এবাৰ নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব, পাৰিলে এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আমি শেষত পুনৰবাৰ মই সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ এই ভিডিঅ'টো মই সামৰিব মাৰিছোঁ। ধন্যবাদ।